নমস্কাৰ মোৰ ইউটিউব চেনেললৈকে সকলোকে স্বাগতম জনাই আজি মই মোৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আপোনালোকৰ কেনে ভালেনে? খুব গৰম পৰিছে নহয়নে বাৰু? আজি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ মই আহিছোঁ। দুষাৰমান কথা ক'ম বুলি ভাবিছোঁ। যদি অজ্ঞাতে কিবা ভুল হয় তেতিয়াহ'লে মই ক্ষমা ভিক্ষা মাগিছোঁ। আমাৰ এই সমাজখনত বহুত পুৰুষ আৰু মহিলা ইতিমধ্যে নিৰ্যাতিত হৈছে আৰু মোবাইলটো বিশেষকৈ খুলিবই নোৱাৰি, ইমান নিৰ্যাতিত মহিলা আৰু পুৰুষ মানে নিৰ্যাতিত হৈছে, নৈ কৰিব নোৱাৰি। এখন সোণৰ সংসাৰ ভাগি গৈছে। এই সোণৰ সংসাৰখন আকৌ জোৰাবলৈ আৰু এইবিলাক প্ৰতিৰোধ কৰিবলৈ আমাৰ নতুনকৈ এটি সংগঠন গঢ় লৈ উঠিছে। প্ৰথমতে মই এই সংগঠনৰ জন্মদাতা বৈকুণ্ঠ প্ৰিন্স ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জনালোঁ। তেওঁ নিৰ্যাতিত পুৰুষ আৰু মহিলাসকলৰ চকুৰ পানীখিনি মচিবৰ আৰু মুখত এটি হাঁহি বিৰিঙাবৰ কাৰণে তেওঁ উত্তৰভাৱে লাগিছে আৰু অশেষ কষ্ট কৰিছে। ইতিমধ্যে তেওঁ বিভিন্ন জিলাত মিটিং কৰিছে আৰু বিভিন্ন জিলাৰ মহিলাসকলো এই সংগঠনত যোগ দিছে আৰু ইতিমধ্যে কেন্দ্ৰীয় সভাও আগবাঢ়ি গৈ আছে গুৱাহাটীত সভা হ'বলৈ। আৰু এই শক্তিটোৰ লগত মই বিশেষভাৱে জড়িত, কিয়নো আজিকালি এখন সমাজ ইমানেই ধ্বংসৰ ফাললৈ আগবাঢ়ি গৈ আছে। 50 ঊৰ্ধ্বৰ পুৰুষেও নিজৰ ল'ৰা ছোৱালী থাকোঁতে আৰু নিজৰ স্ত্ৰী থাকোঁতে নিজৰ সন্তানৰ সমপক্ষ ছোৱালীৰ লগত প্ৰেম কৰিছে। এখন ঘৰ ধ্বংস হৈছে নহয়নে বাৰু? এইবিলাক ৰোধ কৰিবৰ কাৰণে আমি এই নদী নাৰী জাগ্ৰত শক্তি আজি ওলাই আহিছোঁ আৰু এই শক্তি জাগিবই আৰু সকলোকে নিৰ্যাতিতসকলক সহায় কৰিবই লাগিব। আমি সকলোৱে দলে বলে আমি এতিয়া বহুতখিনি মহিলা আমি যোগ হৈছোঁ। ইতিমধ্যে আলোচনা বিলোচনা সকলো চলি আছে আৰু এই নিজৰ পইচা ভাঙিও সকলো এই সংগঠনটো কৰিছে আৰু আগবাঢ়িবই। চৰকাৰে কি কৰে সেইটো মই নাজানো। ইতিমধ্যে তেওঁলোকে সুপ্ৰিম কোৰ্টৰ পৰাও অৰ্ডাৰ ল'ব আৰু বিশেষ নাই। এই সংগঠনটি আগুৱাই যাব বুলি ভাবিছোঁ আৰু আগুৱাই যাবই লাগিব, কাৰণ ইমানকৈ আৰু ধ্বংস হ'বলৈ দিব নোৱাৰি। অশেষ ধন্যবাদ থাকিল বৈকুণ্ঠ প্ৰিন্স ডাঙৰীয়া আৰু বিভিন্ন জিলাৰ সদস্যসকললৈ আগবাঢ়ি নিয়াৰ বাবে। মোৰ যদি অজ্ঞাতে কিবা ভুল হৈছে তেতিয়াহ'লে মই ক্ষমা মাগিছোঁ। ধন্যবাদ। পুনৰ এটি ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। ধন্যবাদ। জয় আই অসম, জয় নদী নাৰী জাগ্ৰত শক্তি, জয় আই অসম।